Hello everyone, Dipjyoti Sonowal চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকক দেখুৱাব খুজিছো কণীৰ পৰা কিদৰে পনীৰ বনাব পাৰি। তেনেহলে পলম নকৰি বলক ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে মই কণী 5টা লৈ লৈছো। এই কণী কেইটা প্ৰথমতে মই এটা মিক্সাৰত এনেদৰে দি দিম। আপোনালোকে মিক্সাৰ নিদিলেও আপোনালোকে এটা পাত্ৰত লৈ পিনে সেইখিনি ফেটিব। মই মিক্সাৰটোতে ফেটিম। এইদৰে কণী উলিয়াই লৈছো। আপোনালোকে মিক্সাৰ নিদিলেও আপোনালোকে এটা পাত্ৰত এনেদৰে কণীবোৰ ভাঙি এখন চামুচেৰে এনে ফেটি ল'ব। মই এটা মিক্সাৰত ফেটিছো। মোৰ কণী ভঙা হৈ গ'ল। এতিয়া মই এই মিশ্ৰণখিনি এই মিক্সাৰটোত মই ব্লেন্ড কৰিম। এয়া মোৰ হৈ গ'ল কণী মই ব্লেন্ড কৰিলোঁ। এতিয়া তাত মই 1 চামুচ নিমখ দি লৈছোঁ। আপোনালোকে প্ৰথমতে ব্লেন্ড কৰোঁতে নিমখ দি ল'ব। মই দিবলৈ পাহৰি গৈছিলোঁ। এতিয়া মই পিছত দিছোঁ। দি পিনে আকৌ পুনৰ পাত্ৰত এটা উলিয়াই পিনে আকৌ মই ঘুলি দিছোঁ। এতিয়া এখন মই কেৰাহী পাতি ল'লোঁ আৰু কেৰাহীত মই এনেদৰে পানী ঢালি দিছোঁ। পানী প্ৰায় মই 1 পৰা 1.5 লিটাৰ মানে দিছোঁ। আপোনালোকে পানী বেছি হ'লে একো কথা নাই। আপোনালোকে এনেকৈ দি ল'ব। এতিয়া এই পানীখিনি উতলি আহিবলৈ ধৰিছে। এতিয়া এই উতলি আহোঁতে এতিয়া মই তাত এই গুলি ৰখা কণীখিনি মই ইয়াত দি দিছোঁ। আৰু এনেদৰে গুলি ৰখা কণীখিনি দি পিনে আপোনালোকে এনেদৰে এখন হেতাৰে এনেদৰে লৰাই থাকিব। কিমাননো আৰু আপোনালোকে একেদৰে কণী খাই থাকে। এদিন এনেদৰে বনাই খাবচোন, খুব ভাল লাগে। কণী এনেদৰে পনীৰ বনাই খাবচোন, খুব ভাল লাগে খাবলৈ। গাখীৰ আৰু পনীৰতকৈ বেছি ভালহে লাগে খাবলৈ আচলতে। আৰু এনেদৰে লাহে লাহেকৈ মই দেখুৱাৰ দৰে আপোনালোকে লৰাই থাকিব লাহে লাহেকৈ। এনেদৰে লাহে লাহে আপোনালোকে হেতাৰখনেৰে লৰাই থাকিব। এয়া মিশ্ৰণখিনি উফন্দি আহিছিলে, সেইকাৰণে মই গেছৰ ফ্লেমটো কমাই দিলোঁ। আপোনালোকে এনেদৰে যদি উফন্দি আহে এনেদৰে কমাই দিব গেছৰ ফ্লেমটো। আৰু আকৌ পুনৰ এনেদৰে লাহে লাহেকৈ লৰাই থাকিব। এয়া আপোনালোকে দেখিছে নহয় কিদৰে কণীবোৰ গোটা বাতি আহিবলৈ ধৰিছে। এনেদৰে লৰাই থাকিলে কণী আৰু পানীৰ মিশ্ৰণখিনি পৃথক হৈ যাব। এইদৰে গোটা বান্ধি আহিছে লাহে লাহেকৈ। আপোনালোকে ভিডিঅ'ত দেখিছে। এনেদৰে লৰাই থাকিব আপোনালোকে। এয়া চাওক আপোনালোকে কিদৰে গোটা বান্ধিলে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। এতিয়া এনেকুৱা চফা কাপোৰ এখন লৈ ল'ব। মই গামোচা এখন ব্যৱহাৰ কৰিছোঁ। আপোনালোকে গামোচা বা চাদৰ যি পায় সেইটো ব্যৱহাৰ কৰিব। আৰু ইয়াত মই পনীৰখিনি এনেকৈ ইয়াত ঢালি দিম, টুকি থৈ দিম আচলতে। এতিয়া মই ইয়াত পনীৰখিনি এনেকৈ ঢালি দিম। এই আপোনালোকে ভিডিঅ'ত দেখিছে। এইখিনি এনেদৰে আপোনালোকেও ঢালি দিব। আৰু এনেদৰে গামোচাখন তুলি ল'ব আৰু তুলি লৈ এই পনীৰখিনি আপোনালোকে চেপি দিব। আৰু পানীখিনি আপোনালোকে নেপেলাব। এইখিনি আপোনালোকে পনীৰ তৰকাৰী বনাওঁতে ব্যৱহাৰ কৰিব। এয়া মই চেপিলোঁ। চেপি পিনে এতিয়া মই এখন থালত লৈ লৈছোঁ। আৰু থালত এটা গধুৰ বস্তু এনেদৰে মেলি দিব। আৰু এটা গধুৰ বস্তু ইয়াত মই কাঠৰ কাঁহীখনকে দিছোঁ। আৰু আধা ঘণ্টাৰ কাৰণে আপোনালোকে এইটো থৈ দিব। আধা ঘণ্টাৰ পিছত এয়া চাওক কণীৰ পনীৰ এয়া তৈয়াৰ হৈছে। এতিয়া এইখিনি 1 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিব। ফ্ৰিজত নথলেও একো কথা নাই। আপোনালোকে 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে এনেকৈ এৰি দিব। এয়া ফ্ৰিজৰ পৰা মই উলিয়াই ল'লোঁ 1 ঘণ্টাৰ পিছত। এয়া চাওক কণীৰ পনীৰ মই কাটি দেখুৱাইছোঁ। তৈয়াৰ হৈ গ'ল আমাৰ কণীৰ পনীৰ।
এয়া চাওক মই সৰু সৰুকৈ এনেদৰে কাটি দিছোঁ যেনেদৰে পনীৰ কাটে গাখীৰৰ পৰা বনোৱা পনীৰ কাটে ঠিক তেনেদৰে মই কাটি লৈছোঁ এয়া তৈয়াৰ হৈ গ'ল কণী পনীৰ চাই লওক আপোনালোকে ইমান ধুনীয়া দেখিলে যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ এটা নতুন ভিডিঅ'লৈ মই উভতি আহিম তেনেহ'লে বিদায় মাগিছোঁ ধন্যবাদ